Hello students, আজি ক্লাছ 10 চেপ্টাৰ 13 সায়েন্সৰ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া মেগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট এই চেপ্টাৰটোৰ এটা টপিক বহুত ইম্পৰ্টেণ্ট টপিক ইলেক্ট্ৰিক জেনেৰেটৰ বৈদ্যুতিক জেনেৰেটৰ বিষয়ে পুনৰ আলোচনা কৰোঁ ব'লাচোন। মটৰত ইউজ হয় তোমাৰ লেফট হেণ্ড ফ্লেমিং ৰুল, জেনেৰেটৰত ইউজ হ'ব তোমাৰ ৰাইট হেণ্ড ফ্লেমিং ৰুল। এতিয়া লেফট হেণ্ড ফ্লেমিং ৰুল আৰু ৰাইট হেণ্ড ফ্লেমিং ৰুলত আমি যিকেইটা ফিংগাৰ ইউজ কৰোঁ সেই একেকেইটা ফিংগাৰে কাম কৰে। যেনেকে তোমাৰ থামে ফ'ৰ্চৰ ডাইৰেকশ্যন দেখায়, তাৰপিছতে ফ'ৰ ফিংগাৰে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন দেখায় আৰু তোমাৰ মিডল ফিংগাৰে ইলেক্ট্ৰিক কাৰেণ্টৰ ডাইৰেকশ্যন দেখায়। তেনেকে ৰাইট হেণ্ড ৰুলতো বুঢ়া আঙুলিয়ে তোমাৰ বলৰ দিশ বুজাব, তাৰপিছতে তোমাৰ প্ৰথম আঙুলিটোৱে তোমাৰ কি বুজাব, তৰ্জনী আঙুলিটোৱে তোমাৰ চুম্বক ক্ষেত্ৰৰ দিশ বুজাব আৰু তোমাৰ মধ্য আঙুলিটোৱে তোমাৰ কাৰেণ্ট তোমাৰ বিদ্যুতৰ প্ৰবাহৰ দিশ সূচাব। তাৰপিছতে খালি এটা কথা মনত ৰাখিবা যে জেনেৰেটৰ বুলি ক'লে ইয়াৰ ফাংচনটো উল্টা হয়। মটৰৰ কি কাম হয়? মটৰৰ কাম হৈছে তোমাৰ ইলেক্ট্ৰিক কাৰেণ্ট ইউজ কৰি পেলাই মেকানিকেল এনাৰ্জি প্ৰডিউচ কৰা। ইলেক্ট্ৰিক মটৰৰ কাম মেইন প্ৰিন্সিপালটো হৈছে যি কি সি ইলেক্ট্ৰিক এনাৰ্জি ইউজ কৰিব লাগে, মানে বৈদ্যুতিক প্ৰবাহ সি ব্যৱহাৰ কৰি পেলাই সি যান্ত্ৰিক শক্তি সি সৃষ্টি কৰিব পাৰে। আৰু জেনেৰেটৰ তাৰ উল্টা হয়, জেনেৰেটৰত তাৰ যান্ত্ৰিক শক্তি ব্যৱহাৰ কৰি মানে মেকানিকেল এনাৰ্জি ইউজ কৰি পেলাই সি বৈদ্যুতিক প্ৰবাহৰ সৃষ্টি কৰে। তো দুইটাৰ মাজত সেইটোৱে ডিফাৰেঞ্চ আছে। বাকী যিখিনি ইয়াৰ ভিতৰৰ কাৰ্য, যেনেকে ইয়াৰ ৱৰ্কিংটো, সেই ৱৰ্কিংটোৰ একো ডিফাৰেঞ্চ নাই। ৱৰ্কিংটো মাত্ৰ এটাই ডিফাৰেঞ্চ আছে জেনেৰেটৰত, যে ইয়াতে দুটা কথা আছে, যে এটা হৈছে তোমাৰ কমপ্লিট ৰিং আৰু এটা হৈছে তোমাৰ স্প্লিট ৰিং। আমি স্প্লিট ৰিঙৰ কথা যদি গম পাওঁ তেতিয়াহ'লে স্প্লিট ৰিং কি হয়? স্প্লিট ৰিঙত কেতিয়াও কাৰেণ্টৰ ডাইৰেকশ্যন চেঞ্জ নহয়। মনত ৰাখিবা, স্প্লিট ৰিঙত কেতিয়াও ডাইৰেকশ্যন অফ কাৰেণ্ট চেঞ্জ নহয়, মানে প্ৰবাহৰ দিশৰ সলনি নহয়। যাৰ ফলত জেনেৰেটৰত আমি স্প্লিট ৰিং ব্যৱহাৰ কৰিলে আমি ডিচি কাৰেণ্ট মানে ডাইৰেক্ট কাৰেণ্ট, মানে কি বুলি কয় তাক, প্ৰত্যক্ষ প্ৰবাহ আমি পাওঁ, ডাইৰেক্ট কাৰেণ্ট পাওঁ। যদিহে জেনেৰেটৰত, শুনি লোৱা, বুজি ল'বা, পিছত মই কৈ যাম বাৰু। কিন্তু কথাটো হৈছে কি, যে যদি আমি জেনেৰেটৰত স্প্লিট ৰিং ইউজ কৰো তো তাত আমি ডিচি কাৰেণ্ট পাম। ডিচি কাৰেণ্ট মানে প্ৰত্যক্ষ প্ৰবাহ আমি পাম। আৰু যদি আমি তাতে কমপ্লিট ৰিং, যেনেকে তুমি এই ফিগাৰটোত যদি চোৱা তো তুমি ইয়াতে কমপ্লিট ৰিং দেখা পাইছানে? কমপ্লিট ৰিং দেখা? তো কমপ্লিট ৰিং যদি থাকে তেতিয়াহ'লে এইটো কমপ্লিট ৰিং বুজাইছে। তো কমপ্লিট ৰিং যদি হয় তেতিয়াহ'লে তাৰ পৰা আমি এচি মানে পৰৱৰ্তী প্ৰবাহ পাম। পৰৱৰ্তী প্ৰবাহ কাক বোলে? পৰৱৰ্তী প্ৰবাহ এইটো প্ৰবাহক কোৱা হ'ব যিটো প্ৰবাহে এটা সময়ৰ অন্তৰালত তাৰ দিশৰ পৰিৱৰ্তন কৰে। সেই প্ৰবাহকে পৰৱৰ্তী প্ৰবাহ বুলি কোৱা হয়। এতিয়া সময়ৰ অন্তৰালত দিশৰ পৰিৱৰ্তন কৰা মানে কি হয়, সেই কথাটো তোমাক মই যেতিয়া জেনেৰেটৰ বুজাই দিম তেতিয়া তুমি বুজি পাই যাবা। মানে এচি কাৰেণ্ট মানে কি হয়? হোৱাট ইজ এচি কাৰেণ্ট? AC current is the current where the direction of current will change in the certain interval of time. Certain interval of time or পিছত যেতিয়া direction of current change হয়, then the current is called তোমাৰ AC current, alternating current. তো ইয়াতে AC current কেনেকে উৎপন্ন হৈছে সেই কথাটোকে মই বুজাইছো, শুনা। ইয়াতে দুটা দেখিছানে ৰিং লাগি আছে, এটা ইয়াত লাগি আছে আৰু এটা ইয়াত লাগি আছে। যেনেকে তুমি মটৰ পঢ়োতে এটা কথা মনত ৰাখিছিলা যে ৰিংটোৱে এই অক্ষদণ্ডডালক, মানে যিডাল এক্সেল হয় এইডালক ফিক্স কৰি ধৰি ৰাখে। সেই ৰিংটো যেতিয়া ঘূৰিব তেতিয়া এক্সেলডাল ঘূৰিছিলে। যেতিয়া মই মটৰৰ কথা কওঁ, ইয়াতে কি হ'ব যে এক্সেলডালক আমি বাহিৰৰ পৰা বল প্ৰয়োগ কৰি পেলাই ঘূৰাম। সেইটো লাগিলে তোমাৰ ঘড়ী কাটাৰ বিপৰীত দিশতে হওক বা ঘড়ী কাটাৰ দিশতে হওক, যিকোনো দিশতে নুঘূৰক লাগিলে, সেই যেতিয়া এক্সেলডাল মানে অক্ষদণ্ডডাল ঘূৰিব, লগতে কি ঘূৰিব, ইয়াৰ ৰিং দুটাও ঘূৰিব। কোন দুটা ৰিং? এই বেলেগকে থকা, এই ছেপাৰেটকে থকা ৰিং দুটা। আৰু তুমি আগতে মটৰ পঢ়োতে যেতিয়া তুমি গম পাইছিলা যে ৰিং দুটাৰ লগত, যে আঙঠি দুটাৰ লগত ব্ৰাছটো অকল কি হৈ থাকে, স্পৰ্শহে হৈ থাকে। সেই কথাটো যদি মনত আছে
তেতিয়াহ'লে ইয়াতো সেইটো কথা চেঞ্জ হোৱা নাই, ইয়াতো সেই ব্ৰাছ দুটা সেই ছেপাৰেট ৰিং দুটাত কি হৈ থাকে তোমাৰ জাষ্ট টাচে হৈ থাকে, ইয়াত যে সেই ব্ৰাছ দুটা ৰিং দুটাৰ লগত ফিক্স হৈ নাথাকে, অকল ৰিংটো ফিক্স যদি হৈ থাকে অকল অক্ষ দণ্ডডালৰ লগতে ফিক্স হৈ থাকে, ৰিং দুটা মানে আঙুঠি দুটাৰ কথা কৈছো, অক্ষ দণ্ডৰ লগতহে ফিক্স হৈ থাকে, ৰিং দুটা অকল এক্সেলৰ লগতহে ফিক্স হৈ থাকে আৰু ব্ৰাছৰ লগত সেই ৰিংটো টাচ কৰি থাকে, আৰু সেই ব্ৰাছৰ লগত আমাৰ এই চাৰ্কিটটো যিটোত আমি এটা গেলভেনোমিটাৰ কানেক্ট কৰি ৰাখিছো, আৰু গেলভেনোমিটাৰ মানে কি হয়, গেলভেনোমিটাৰ মানে হৈছে এটা ডিভাইচ where we get the where we get the where we get the deflection of, বা where we get the presence of current, where we know the presence of current, মানে গেলভেনোমিটাৰ হৈছে এটা এনেধৰণৰ যন্ত্ৰ যাৰ দ্বাৰা আমি বিদ্যুৎ প্ৰবাহৰ উপস্থিতি আমি ধৰা পেলাব পাৰো। গেলভেনোমিটাৰ is a such type of device which give us the indication of current, আমাৰ কাৰেণ্টৰ ইণ্ডিকেশ্যন দিয়ে গেলভেনোমিটাৰে। সো এতিয়া যেতিয়া আমি এই এক্সেলডাল আমি ঘূৰাম, এতিয়া আমাৰ কিতাপত দিয়া মতে আমি এই এক্সেলডালক ৰবা দেই, initially এক্সেল তোমাৰ Axle may be the mechanical rotate from the outside of the coil inside the magnetic field. তো আমি এক্সেল ডালক এ বি মুভ আপসাইড, হা এ বি মুভ আপসাইড মানে আমি ক্লক ৱাইজ ডাইৰেকশ্যনত যেতিয়া ঘূৰাম, য়েছ ক্লক ৱাইজ ডাইৰেকশ্যনত যেতিয়া ইয়াক আমি ৰোটেট কৰিম, ক্লক ৱাইজ ডাইৰেকশ্যনত মানে ঘড়ীৰ কাটাৰ দিশত যেতিয়া আমি এই অক্ষ দণ্ডডালক ঘূৰাম, তো অক্ষ দণ্ডডাল ঘূৰিলে লগতে তোমাৰ এইটোও ঘূৰিব, অক্ষ দণ্ডডাল যদি ঘূৰে তো তেতিয়াহ'লে ৰিংটোও ঘূৰিব, আৰু ৰিংটোৰ লগতে এই আমাৰ এ বি চি ডি কইলটো কি হৈ আছে তোমাৰ সংযোগ হৈ আছে, এ বি চি ডি ৰিংটো কইলটোৰ লগত কি হৈ আছে তোমাৰ জইন হৈ আছে, তো ৰিংটো যদি ক্লক ৱাইজ ডাইৰেকশ্যনত ঘূৰে তেতিয়াহ'লে এ বি চি ডিও ক্লক ৱাইজ ডাইৰেকশ্যনত ঘূৰিব, তো যদি এ বি চি ডি ক্লক ৱাইজ ডাইৰেকশ্যনত ঘূৰে তেতিয়াহ'লে এ বি তোমাৰ ওপৰ ফালে ডাইৰেকশ্যনত যাব, মানে তোমাৰ সেই ৰাইট হেণ্ডটো খুলি পেলাই তুমি থাম্বটো তুমি ওপৰ ফালে দেখাব লাগিব, আৰু চি ডি কোনফালে যাব, যদি এ বি ওপৰলৈ যায় তেতিয়াহ'লে চি ডি তলফালে যাব, চি ডি যদি তলফালে যায় তেতিয়াহ'লে তুমি থাম্বটো তুমি তলফালে দেখাব লাগিব, তুমি থাম্বটো তলফালে দেখাব লাগিব, বুজি পাইছানে কি কৈছো, থাম্বটো তলফালে দেখাব লাগিব, আৰু এ বিৰ কাৰণে থাম্বটো তুমি ওপৰলৈ দেখাব লাগিব, আৰু যিটো তোমাৰ ফ'ৰ ফিংগাৰ হয়, ফ'ৰ ফিংগাৰটো তুমি এইফালৰ ডাইৰেকশ্যনত দেখাব লাগিব, অলৱেজ এইফালে থাকিব, সেইটো কেতিয়াও চেঞ্জ নহয়, কাৰণ যেতিয়ালৈকে তুমি নৰ্থটোক এইফালে আৰু চাউথটোক এইফালে ৰাখিবা তেতিয়ালৈকে তোমাৰ ফিংগাৰটো নৰ্থৰ পৰা চাউথলৈ মেলিব লাগিব, যদিহে নৰ্থটোক এইফালৰ পৰা এইফালে লৈ আহো, ইয়াত নৰ্থ বনাই দিওঁ আৰু ইয়াক চাউথ বনাই দিওঁ তেতিয়া সেইটো বেলেগ কথা, কিন্তু আমি সিমানখিনিলৈকে যাবই নালাগে, আমাৰ নৰ্থ এণ্ড চাউথ সদায় ফিক্স থাকিব, তেতিয়াহ'লে তুমি ৰাইট হেণ্ড থাম্ব ৰুলটো মতে তুমি এ বি যদি চোৱা, এ বি কইলটোৰ কাৰণে তুমি থাম্বটো ওপৰলৈ মেলিবা, আৰু তোমাৰ থাম্বটো ওপৰলৈ মেলিবা, আৰু তোমাৰ ফ'ৰ ফিংগাৰটো মানে তোমাৰ যিটো তৰ্জনী আঙুলি হয় সেইটো তুমি নৰ্থৰ পৰা চাউথৰ ফালে মেলিবা, তো এতিয়া যেতিয়া তুমি মেলিছা, মেলোতে তোমাৰ যিটো মিডল ফিংগাৰ হয় সেইটো কোনটো ডাইৰেকশ্যনত পাইছা, তুমি কোৱা কোনটো ডাইৰেকশ্যনত পাইছা, ডাইৰেকশ্যন অফ কাৰেণ্ট তোমাৰ এ পৰা বি, বি পৰা চি, চি পৰা ডি, ডি পৰা গৈ পেলাই এনেকে আহি পেলাই এই গেলভেনোমিটাৰটোৰ মাজেদি কাৰেণ্টটো এনেকে হ'ব, কিন্তু কিন্তু যেতিয়া এই এক্সেলডাল ঘূৰিব, ঘূৰিলে ৰিংটো লগতে ঘূৰিব, আৰু তোমাৰ এ বি চি ডি জেগালৈ যাবগে, আৰু চি ডি এ বি জেগালৈ গুচি আহিব, যেতিয়া যেতিয়া তোমাৰ ইয়াতে এ বি তোমাৰ চি ডি জেগালৈ যাব, মানে এইফালে হৈ যাব তোমাৰ বি এ আৰু এইফালে হৈ যাব তোমাৰ চি ডি, যেতিয়া এনেকুৱা হৈ যাব এ বি চি ডি এনেকুৱা হৈ যাব, তেতিয়া এ বি উল্টা হৈ যাব কাৰেণ্ট, আগত যিটো ডাইৰেকশ্যনত কাৰেণ্ট আছিলে এতিয়া তাৰ উল্টা ডাইৰেকশ্যনত কাৰেণ্ট হৈ যাব, আগতে যদি এ বি তোমাৰ ওপৰৰ ফালে কাৰেণ্টটো আছিলে, এতিয়া এ বি সেই আগত চি ডি যেনেকে কানেকশ্যন মানে চি ডি যিটো ডাইৰেকশ্যন আছিলে কাৰেণ্টটো এতিয়া সেইটো এ বিৰ কাৰণে হৈ যাব, তো এ বিত এতিয়া ডাইৰেকশ্যন অফ কাৰেণ্টটো এইটো হৈ যাব, বিদ্যুৎ প্ৰবাহৰ দিশ তোমাৰ বিৰ পৰা এলৈ হৈ যাব, আৰু ইয়াত তোমাৰ ডিৰ পৰা চিলৈ হৈ যাব, তেতিয়া কি হ'ব চাৰ্কিটটোত কাৰেণ্টটো কি হৈ যাব চেঞ্জ হৈ যাব, বুজি পাইছানে কথাটো কি কৈছো, হা তো কি হ'ব মানে এতিয়া চোৱা কথাটো হ'ল এইটোৱে যে এই এ বি ডালে এতিয়াও ইয়াকে চুই আছে, এ বি ডালে এতিয়াও এইটো ৰিঙকে চুই আছে, কাৰণ ৰিংটো ফিক্স হয়, এই ৰিংটোতো ফিক্স হয় ন, এ বি ইয়াকে চুব, যেতিয়া এ বি তোমাৰ প্ৰথমে ইয়াত আছিলে আগৰ জেগাত আছিলে তেতিয়া কাৰেণ্টটো ইয়াত এনেকে হৈছিলে, কিন্তু এ বি যেতিয়া ইয়ালৈ গুচি গ'ল তো কাৰেণ্টটো উল্টা হৈ গ'ল, বুজি পাইছানে কথাটো, আৰু চি ডিটো সেইটোৱে হ'ব, চি ডি যিটো ৰিঙত লাগি আছে সেই ৰিংটোত আগত যেতিয়া আছিলে কাৰেণ্টটো এনেকে আছিলে,
যেতিয়া ৰিংটো সেইফালে গুচি গ'ল তো কাৰেণ্টটো উল্টা হৈ গ'ল আগতে এনেকে আছিলে এতিয়া এনেকে হৈ গ'ল বুজি পাইছানে কথাটো কি কৈছো তো এই কথাটোকে ইয়াতে কৈছে যে এটা সময়ৰ অন্তৰালত ইয়াৰ বিদ্যুতৰ পৰিৱৰ্তন হয় বিদ্যুতৰ প্ৰবাহৰ পৰিৱৰ্তন হয় দিশৰ আৰু সেইটো কাৰণে ইয়াক পৰৱৰ্তী প্ৰবাহৰ জেনেৰেটৰ বুলি কয় পৰৱৰ্তী প্ৰবাহৰ জেনেৰেটৰ এইটো হয় আৰু যদি সেই ৰিং দুটাৰ জেগাত যদি মই ইয়াতে ফলা আঙঠি যদি মই ইয়াতে স্প্লিট ৰিং ললো হয় তেতিয়া কিন্তু ইয়াতে এ বি চি ডিৰ মাজেদি কাৰেণ্ট চেঞ্জ ডাইৰেকশ্যন চেঞ্জ নহলেহেঁতেন বুলি কৈছে বুজি পাইছানে কি কৈছো হা আৰু তেতিয়াহ'লে নেক্সট কাইলৈ আৰু অকণমান পঢ়াই পেলাই